নমস্কাৰ। আজি মই কলম আৱিষ্কাৰৰ কাহিনীৰ বিষয়ে আপোনালোকৰ মাজত কিছু কথা দাঙি ধৰিব খুজিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কলম লিখা মেলা কৰিবলৈ, হিচাপত্ৰ কৰিবলৈ এবিধ আহিলাক আমি সততে ব্যৱহাৰ কৰোঁ। আমি সততে ব্যৱহাৰ কৰি থকা মানৱ সভ্যতাৰ অতি বিশ্বাসযোগ্য লগৰী এই কলমটিৰ আৱিষ্কাৰৰ বিষয়ে আমাৰ বহুতে একোকে নাজানে। এই উপকাৰী আহিলাবিধৰ আৱিষ্কাৰৰ বিষয়ে 2-4 কথা কম। ৱাটাৰমেন নামৰ এজন মানুহ বীমা কোম্পানীৰ এজেণ্ট আছিল। তেওঁ বিচাৰি ধনী মানুহৰ বীমা কৰিছিল। ফলত তেওঁ ভাল কমিশ্যনো পাইছিল। আজিকালি মানুহে জীৱন বীমা সম্পৰ্কে বহু কথা জানে। সেয়ে এজেণ্টসকলে আঁতিগুৰি মাৰি বুজাব লগা নহয়। কিন্তু প্ৰথম অৱস্থাত এজেণ্টসকলে মানুহবিলাকক বহু কথা বুজাব লগা হৈছিল। সেয়ে এজেণ্টসকলে বীমাকাৰীসকলক বুজাই ভাগৰি পৰিছিল। এবাৰ এজন ধনী মানুহে ৱাটাৰমেনক আশ্বাস দিলে যে তেওঁ এটা শকত অংকৰ বীমা কৰিব। সেয়ে ৱাটাৰমেনে নিয়মিতভাৱে মানুহজনৰ অফিচলৈ যাবলৈ ধৰিলে। কিন্তু মানুহজনে বীমা কৰাৰ বিষয়ে ৱাটাৰমেনক স্বান্তৰভাৱে একোকে নজনালে। ৱাটাৰমেনো এৰি দিয়া ভকত নহয়। ৱাটাৰমেনৰ নেৰানেপেৰা ভাৱ দেখি এদিনাখন মানুহজনে তেওঁক মাতি আনি ক'লে, তোমাৰ লেঠাটো মই এতিয়াই মাৰি পেলাব খুজিছোঁ। কাগজ পত্ৰ উলিওৱা, ক'ত কি লিখিব লাগে কোৱা, নহ'লে তুমি মোক নিস্তাৰ নিদিয়া। ৱাটাৰমেনৰ মন আনন্দত নাচি উঠিল। তেওঁ বেগৰ পৰা প্ৰয়োজনীয় কাগজ পত্ৰ উলিয়াই ক'ত কি লিখিব লাগে নিজে লিখি তাৰ তলত চহী কৰিবলৈ বীমা কাৰ্যকাৰীজনৰ ফালে আগবঢ়াই দিলে। সেই সময়ত এতিয়াৰ দৰে চিয়াহী, কলম, বল পেন বা জেল পেন নাছিল। চৰাইৰ পাখিৰে বনোৱা এক ধৰণৰ কলমহে ব্যৱহাৰ কৰিছিল। তাৰ আগচোৱা দুৱাটৰ চাহীত বুৰাই থৈছিল। মানুহজনে ৱাটাৰমেনৰ হাতৰ পৰা কলমডাল লৈ চহী কৰিবলৈ কাগজত আগ মাৰিলে। কিন্তু সিমানপুৰে তাত লাগি থকা চিয়াহী শুকাই গৈছিল। ফলত লিখা ফুটি নুঠিল। লিখা ফুটি নুঠা দেখি মানুহজনে চিঞৰি উঠিল, ক'লে, এইটো এটা অশুভ লক্ষণ। প্ৰথমতেই কেনা লাগিল, কলমৰ চিয়াহী শুকাই গ'ল। সেয়ে মই বীমা নকৰোঁ। আপোনাক মিছাতে কষ্ট দিলোঁ। তাৰ বাবে মোক ক্ষমা কৰিব। ৱাটাৰমেনৰ খং উঠি গ'ল। তেওঁ মানুহজনক একোকে নকৈ মনে মনে তাৰ পৰা গুচি আহিল। ইমান দিনৰ সাধনা এই কলমটোৱে শেষ কৰি দিলে। সেয়ে তেওঁ প্ৰতিজ্ঞা কৰিলে এনে এবিধ কলম তৈয়াৰ কৰিব যাৰ ভিতৰত চিয়াহী ভৰাই থ'ব পাৰিব। বহুত চেষ্টাৰ মূৰত ৱাটাৰমেনে এক ধৰণৰ নতুন কলম আৱিষ্কাৰ কৰিলে। তাৰ ভিতৰখন ফোপোলা। তাত চিয়াহী ভৰাই ল'লে আৰু ফুটাই দি নিবলৈ প্ৰয়োজনীয় চিয়াহী আহিব। ভিতৰৰ চিয়াহী শেষ হ'লে আকৌ ভৰাই ল'লেই হ'ল। এই আৱিষ্কাৰৰ ফলত লিখা মেলাৰ কামটো একেবাৰে সহজ হৈ গ'ল। আগৰ দৰে বাৰে বাৰে দুৱাটত কলম বুৰাব লগা নহয়। একে লেঠাৰে বহু সময় লিখিব পৰা হ'ল। ৱাটাৰমেনৰ আৱিষ্কৃত এই কলমকে ফাউণ্টেন পেন বা নিজৰা কলম বোলা হয়। ৱাটাৰমেনৰ আৱিষ্কাৰ নিজৰা কলম আধুনিক মানুহৰ হাতত পৰি নানা ৰূপ গ্ৰহণ কৰিছে। বৰ্তমানে নিজৰা কলমৰ ঠাই দখল কৰিছে বল পেনে। অতি সম্প্ৰীতি জেল কলম নামৰ আন এবিধ কলমে বজাৰ ছাতি ধৰিছে। আজিকালি বিভিন্ন মডেলৰ বিভিন্ন ৰঙৰ সুন্দৰ সুন্দৰ কলম বজাৰত দেখিবলৈ পোৱা যায়। কিন্তু এইবোৰ আমি বীমা এজেণ্ট ৱাটাৰমেনৰ ওচৰত চিৰস্মৰণীয় হৈ থাকিম। এই পৃথিৱীত কলম থাকে মানে ৱাটাৰমেনৰ নাম অমৰ হৈ থাকিব। ধন্যবাদ।